মই এগৰাকী বিবাহিতা মহিলা। যোৱা বছৰে মোৰ বিয়া হৈ গৈছিল। এতিয়ালৈকে কোনো সন্তান নাই আৰু ২-৩ বছৰ নিবিচাৰোঁ। মাকৰ ঘৰত কঠোৰ শাসনৰ তলত থাকিবলগীয়া হৈছিল। কোনো ধৰণৰ ফেশ্বন, নাচ-গান ইত্যাদি কৰিব নিদিছিল। অন্য ছোৱালীৰ দৰে বয়ফ্ৰেণ্ড নাছিল। স্কুল আৰু কলেজ যোৱাৰ বাহিৰে কোনো ল'ৰাৰ সৈতে কথা নাপাতিছিলোঁ। দেউতাক আৰু দাদাৰ ভয়ত। মনত কেতিয়াবা ভাব আহিছিল, লগৰ ছোৱালীবোৰে যেনেদৰে কিবা কিবি কৰে, যদিও মই ধুনীয়া ল'ৰা এজনক পতাই চুমা এটাও খাব পাৰোঁ, কিন্তু নহ'ল। শহুৰেকৰ ঘৰত স্বামীয়ে প্ৰথম নিশা কাম কৰাটো মোৰ কাৰণে একেবাৰে নতুন আছিল। মই নাজানিছিলোঁ বিচনাত শোৱাই মোৰ কোমল অংশটো তেজেৰে ৰাঙলী কৰিব বুলি। বিয়াৰ পাছত এয়াই নেকি ফোন কৰি মেলি খোজ কঢ়াটো, তাৰ পাছত নিয়মীয়া কাম কৰি প্ৰতি ৰাতি সেইখন বিচনাতে। এটা ৰাতিও যদি মোক স্বামীয়ে নকৰে, টোপনি নধৰা হ'ল। ৩ মাহৰ পাছত মোক মাকৰ ঘৰলৈ যাব লগা হ'ল। প্ৰথম নিশাটোতে মোৰ অশান্তি লাগিছিল। মনত ভাব আহিছিল, যদিহে স্বামীৰ লগত আহিলেহেঁতেন, মোৰ লগতে শুই থাকিলেহেঁতেন আৰু মোক বুজালেহেঁতেন। কিন্তু নৱ আৰু মই একেলগে শুই আছিলোঁ। আন্ধাৰত দেখিবলৈ পালোঁ নৱৰ ডাঙৰ ডাঙৰ কমলা দুটা বগা ব্লাউজৰ পৰা আধা ওলাই আছে। নাজানো মোৰ কি মন হ'ল, নৱৰ কমলাত হাত দিলোঁ। নৱ গভীৰ টোপনি। এটা এটাকৈ ব্লাউজৰ বুটামকেইটা খুলি দিলোঁ। সম্পূৰ্ণ দেখা পালোঁ নৱৰ কমলা দুটা মোৰ কমলাতকৈ ডাঙৰ ডাঙৰ। মই নিজৰ কমলা দুটা নিজেই দুখন হাতেৰে টিপিবলৈ ধৰিলোঁ। সিমানতে মই সন্তুষ্ট নহৈছিলোঁ। ফটাটোৰ ভিতৰত আঙুলি সোমাই দিছিলোঁ। আগতে কেতিয়াও আঙুলি সোমাই দিয়া নাছিলোঁ, এয়াই প্ৰথম। তেনেতে নৱয়ে মাত লগালে, টোপনি ধৰা নাই নেকি? মই ভয় খাইছিলোঁ। কিন্তু নৱয়ে ব্লাউজটো খুলি পেলাই পেটিকোটৰ ৰছীডাল টানি পেটিকোটটো সলকাই থৈ মোৰ ওপৰত উঠি ক'লে, বহু দিন হৈ গ'ল ৰেখা, তোমাৰ দাদাই মোক কাম নকৰা। নৱয়ে মোৰ ব্লাউজ আৰু ব্ৰা খুলি কমলা দুটা খাবলৈ ধৰিলে। লাহে লাহে মোৰ পেটিকোটটো সলকাই পেলালে আৰু মোৰ চৰাইজনীৰ মাজত জিভা লগাই দিয়ে। তেতিয়া স্বামীক বহুত মনত পৰিছিল। নৱয়ে কেতিয়াবা তাইৰ চৰাইজনীক মুখৰ সন্মুখত থৈ দিয়ে আৰু মই চৰাইজনীক চেলেকিবলৈ ধৰিলোঁ। এনেদৰে আমি দুয়ো ইজনী সিজনীক চেলেকি চেলেকি কিছু পৰিমাণে শান্ত কৰিছিলোঁ কামাৰটোক। তথাপিও মতাটো বহুত মনত পৰিছিল। নৱক ক'লোঁ, এতিয়াও মোৰ কামনাৰ জুই জ্বলি আছে, কি কৰোঁ? মোৰ স্বামীহে নমাব পাৰিব, সেইজনে সম্পূৰ্ণ আনন্দ দিব পাৰিব। নৱয়ে ক'লে, পুৰুষৰ অংগত যিমান আনন্দ আছে পৃথিৱীত আন কোনো বস্তুত নাই। সেয়েহে মোৰ যেতিয়া কামনাৰ জুই ধৌ ধৌ হৈ জ্বলি উঠে, তেতিয়া নিজৰ ব্যৱস্থা কৰি ল'ম। মই ক'লোঁ, কেনেকৈ ব্যৱস্থা কৰিলে নৱ? নৱয়ে ক'লে, এতিয়া হোৱা, কাইলৈ ক'ম। নৱয়ে এমানকে কৈ মোৰ ওঠত তাইৰ ওঠ জোৰা লগাই দিয়ে আৰু দুয়ো উঠে উঠে খাবলৈ ধৰিলে। তাৰ পাছত আমি দুয়ো উলংগ দেহাৰে সাবটি ধৰি শুই থাকিলোঁ। ৰাতিপুৱা সোনকালে নৱয়ে মোক জগাই দিয়ে। তাই এটা এটাকৈ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিলে। ময়ো পিন্ধিলোঁ। তাৰ পাছত দিনৰ 12টাৰ পাছত নৱয়ে মোক মাতি ক'লে, তুমি তোমাৰ স্বামীক কিমান ভাল পোৱা? মই ক'লোঁ, বহুত ভাল পাওঁ। আকৌ ক'লে, ধৰি লোৱা তোমাৰ স্বামী তোমাৰ লগত নাই আৰু তোমাৰ কামনাৰ জুই জ্বলিছে। যদিহে সেই জুই কোনোবা পুৰুষে শান্ত কৰিব বিচাৰে, তুমি কৰিব দিবনে? এইটো কেনেকৈ সম্ভৱ হ'ব? অন্য পুৰুষক কৰিবলৈ দিম, এইটো স্বামীক ঠগা হ'ব। নাই, মই নোৱাৰিম আন পুৰুষৰ সৈতে মিলন কৰিবলৈ। মই ক'লোঁ। নৱয়ে ক'লে, ঠিক আছে, তেতিয়াহ'লে কামনাৰ জুই জ্বলি জ্বলি মৰি থাক গোটেই ৰাতিটো। মই হ'লে যাওঁ মোৰ কামনাৰ জুই শীতল কৰিবলৈ। মই ক'লোঁ, ক'লৈ যায়নো নৱ? নৱয়ে ক'লে, যাই যদি ব'লা, তোমাকো ব্যৱস্থা কৰি দিম। নৱয়ে কথা কৈ কৈ গৈ আছে ঘৰৰ আগফালে থকা কবি খেতিলৈ। মনতে ভাবিলোঁ, কেনেকুৱা মহিলা নিজৰ স্বামীক ঠগিব পাৰে।
ৰাতি আকৌ একেলগে শুইছিল। নৱৰ কমলা দুটাত হাত দিছিলোঁ। নাই, হাত দিবলৈ নিদিলে। আনকি কোনো ধৰণৰ স্পৰ্শ কৰিব নিদিলে। প্ৰায় ৰাতি 1টামান বজাত নৱয়ে মনে মনে নিজৰ শৰীৰৰ গহনা খুলি থৈ বাহিৰলৈ ওলাইছিল। ময়ো মনে মনে পিছে পিছে ওলালোঁ। প্ৰথমতে বিচনাত আধা খোলা চকুযোৰেৰে ভাবিছিলোঁ, মোৰ ভগৱানৰ দৰে দাদাক ঠগিছে। কামনাৰ জুই নমাবলৈ কোনোবা পুৰুষৰ ওচৰত গৈ আছে। কিন্তু ময়ো কামনাৰ জুই জ্বলি জ্বলি মৰিব ধৰিছিলোঁ। উত্তেজনা ৰখাব নোৱাৰি ময়ো নৱৰ পিছে পিছে ওলাইছিলোঁ মনে মনে। ঘৰৰ পাছফালৰ পৰাই কবি খেতি আছে। নৱ আগে আগে আৰু মই পিছে পিছে মনে মনে গৈ আছোঁ কবি খেতিৰ মাজেৰে। ঠিক খেতিৰ মাজতে টুঙি ঘৰ এটা আছে। নৱয়ে টুঙি ঘৰখনত পালেগৈ আৰু দুৱাৰখন দুবাৰমান ঠক ঠককৈ কোবালে। দুৱাৰখন কোনোবাই খুলি দিছে আৰু নৱয়ে টুঙি ঘৰৰ ভিতৰলৈ সোমালে। ময়ো লাহে লাহে টুঙি ঘৰৰ ওচৰ পালোঁগৈ। কাণ পাতি শুনিবলৈ ধৰিলোঁ টুঙি ঘৰৰ দুৱাৰতে। কাৰো মাত শুনা নাপালোঁ ভিতৰত। ভাবিলোঁ, নৱ পৰি আছে কি ভিতৰত আৰু আছে কোন ভিতৰত। তেনেতে থাপ মাৰি টানি ল'লে মোক ভিতৰলৈ। মই ভয় খাইছিলোঁ। পাছত দেখা পালোঁ নৱ সৰু এখন বিচনাত কাপোৰ খুলি আছে। পাতল পাতল মমবাতিৰ পোহৰত দেখা পাই ক'লোঁ, আৰে এইজনচোন ৰামুকাই, আমাৰ ঘৰৰ চাকৰজন। পিটিকোটৰ ৰছীডাল টানি টানি নৱয়ে ক'লে, তাৰ পাছত কি হ'ল? পৰা যদি অনতিপলমে কাপোৰ খোলা আৰু ঘপাঘপ কৰা, তাৰ পাছত শুই থাকাগৈ। তেতিয়ালৈকে মই ভাবি আছিলোঁ, নৱয়ে ইমান বেয়া বেয়া ভাষা কয়। নৱয়ে সৰু বিচনাতে শুই পৰিল বস্ত্ৰহীন শৰীৰে আৰু ক'লে, ঐ তাড়াতাড়ি কাপোৰ খোলা আৰু আহি যোৱা। ৰামুকায়ে মোক দেখি থমকি ৰৈছিল। আকৌ নৱয়ে ক'লে, ঐ তোকে কৈ আছোঁ, কাপোৰ খোলা আৰু সোমাই দিয়াহি এই কোণত। লাজ ভয় কৰিব নালাগে। অলপ পাছতে এইজনীও ফুৰি যাব। আহিছে যেতিয়া তাই কৰিবলৈহে আহিছে। নৱ কোৱাত ৰামুকাই শৰীৰৰ গোটেই কাপোৰ খুলি পেলালে। মমবাতিৰ পোহৰত একেবাৰে কম আছিল। মই দেখিবলৈ পাইছিল ৰামুকাইৰ বাৰীডাল মোৰ স্বামীতকৈ ডাঙৰ ক'লা লোহাৰ দৰে। তাৰ পাছত নৱৰ ওপৰত উঠি এনেকুৱাকৈ বুজালে যে মোৰ শৰীৰৰ পৰাহে ঘাম ওলাবলৈ ধৰিলে। মোৰ স্বামীয়ে মোক বহুত মৰমেৰে ৰাতি কাম কৰে, কিন্তু ৰামুকাই নৱক এনেকুৱাকৈ দি আছে। মোকহে ভয় লাগিছিল, যেনেবা ৰবটটোহে নৱক দি আছে। 2 মিনিটত দুয়ো ঘামি গ'ল। মই ভাবিলোঁ, ৰামুকাই যদিহে মোৰ লগত এনেকৈ কৰে মই মৰিয়ে থাকিম। কিন্তু নৱক কঁকাল দাঙি দাঙি দি আছে আৰু ৰামুকাই বহুত স্পীডত কৰি আছে। নাজানো কেতিয়া শাৰী আৰু পেটিকোট ওপৰলৈ উঠাই মই নিজৰ চৰাইজনীৰ ওপৰত হাতখন গ'ল নিজেই নাজানো। মোৰ চৰাইজনী কি অৱস্থা নাই। মই এটা চুকত থিয় হৈ এইবিলাক কৰি আছিলোঁ। এনেকুৱা উলংগ নাচ বাস্তৱত জীৱনত প্ৰথমবাৰ দেখিছোঁ। কিছু সময়ৰ পাছত নৱ ৰামুকাইৰ কান্ধত থপৰিয়াই ৰখাই দিয়ে। ৰামুকাইও নিজৰ অংগটো নৱৰ ভিতৰৰ পৰা উলিয়াই দিয়ে। নৱ মোক ক'লে, ঐ কৰ এতিয়া। মই মাত্ৰ মন হৈ চাই আছিলোঁ। নৱ ক'লে, ঐ ৰামু, ইয়াক ধৰ আৰু ভৰাই দে তোৰ সেইডাল। ৰামুকাই মোৰ ওচৰত আহি দুবাহুত ধৰি থিয় কৰাই ল'লে। নৱ আৰু ৰামুকাই মিলি মোক উলংগ কৰি শুৱাই দিয়ে। ৰামুকাই মোৰ ভৰি দুখন মেলি তাৰ অংগটো ফুটাটোত স্থাপন কৰিলে। সি লাহে লাহে ঠেলি ঠেলি গভীৰ ভিতৰলৈকে পোৱাই দিয়ে। অনুভৱ কৰিব পাৰিলোঁ যে মোৰ স্বামীতকৈ শকত আৰু দীঘল, বহুত টান। তাৰ পাছত ৰামুকাই ক'লা ক'লা হাতেৰে মোৰ কমলা দুটাক ধৰি জোৰে জোৰে ঠেলা মাৰিবলৈ ধৰিলে। প্ৰথমতে লাহে লাহে ঠেলিছিল, তাৰ পাছত সি স্পীড বঢ়াই দিয়ে। মোক যেন মানুহ নহয়, যন্ত্ৰহে কামটো কৰি আছে। ইমান স্পীড যে তাৰ কঁকালত ঠেলা মাৰি বাধা দিবলগীয়া হৈছিল, কিন্তু তাক বাধা দি ৰাখিব নোৱাৰিছিল। মোৰ কাৰণে মোৰ জীৱনত সম্পূৰ্ণ বেলেগ যেন লাগিছিল। তাৰ পৰা উঠি দৌৰি পলাই যাওঁ যেন লাগিছিল, কিন্তু লৰচৰে হ'ব পৰা নাই। তাৰ শৰীৰৰ পৰা ওলোৱা ঘাম মোৰ
শৰীৰত লাগি গৈছে। ৰামুকাই একেৰাহে ওলোৱা সোমোৱা কৰি আছিল। মোৰ লাহে লাহে ভাল লাগি আহিছিল। ময়ো নবৌৰ নিচিনাকৈ ৰামুকাৰ প্ৰতিটো ঠেলাত উত্তৰ দিছিল। ময়ো ঘামি গৈছিল। কিছু সময়ৰ পাছত মোৰ হৈ গৈছিল, কিন্তু তেতিয়াও ৰামুকাইৰ টনটনীয়া হৈ আছিল। নবৌ মোক সুধিছিল, কেনেকুৱা লাগিছে ৰেখা? ভাল লাগিছে নবৌ, কিন্তু মোৰ হৈ গৈছে, মই কৈছিলোঁ। নবৌ ক'লে, ঐ ৰামু, তাইৰ ভাগৰ পানী ওলালে, আকৌ মোক দে। ৰামুকাই টনটনীয়াকৈ মোৰ অংগৰ পৰা উলিয়াই লৈ নবৌৰ অংগত স্থাপন কৰিলে। ৰামুকাই এইবাৰ